নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আটাই কুশলে আছা। আজি মই তোমালোকৰ কাৰণে অন্য এটা সাধু লৈ আহিছোঁ। সাধুটি হ'ল একতাৰ বল। ঠিকেই ধৰিছা তোমালোকে, এইটো তৃতীয় শ্ৰেণীৰ দ্বিতীয় পাঠ, হয়নে? আহাচোন এতিয়া সাধুটিৰ মাজলৈ যাওঁ। এখন গাঁৱত এজন গাঁওবুঢ়া আছিল। তেওঁৰ নাম মহিকান্ত গাঁওবুঢ়া। মহিকান্ত গাঁওবুঢ়াই গাঁওখনৰ মানুহক সময়ে সময়ে মিলা প্ৰীতিৰে থাকিবলৈ উপদেশ দি আহিছে। কিন্তু তেওঁৰ নিজৰে নাতি নাতিনীয়েকহঁতৰ মাজত সদায় কাজিয়া লাগি থাকে। ইয়াকে লৈ মহিকান্ত গাঁওবুঢ়াৰ বৰ চিন্তা। এদিন তেওঁৰ মনত এটা বুদ্ধি খেলালে। তেওঁ নাতি নাতিনীয়েকহঁতক বুজাবৰ বাবে সেই বুঢ়া খেতিয়কজনৰ সাধুটো শুনাই একতাত যে পৰম শক্তি আছে তাক বুজাব বুলি থিৰাং কৰিলে। এদিন জহকালি সন্ধিয়া গাঁওবুঢ়াই নাতি নাতিনীয়েকহঁতক মাতি আনি ক'লে, শুনাচোন মইনাহঁত, আজি মই তোমালোকক এটা মজাৰ সাধু কথা কম। ককাকৰ কথা শুনি নাতি নাতিনীয়েকহঁত উলাহত জঁপিয়াই উঠিল আৰু ককাকৰ ওচৰত আহি জুম বান্ধিলেহি। কি সাধু ককা? পৰীৰ সাধু নেকি? নে ৰজা ৰাণীৰ সাধু ক'বা? পৰী আৰু ৰজা ৰাণীৰ সাধু তোমালোকক মই সদায় কৈ থাকোঁ। আজি এজন খেতিয়কৰ সাধু কম তোমালোকক। খেতিয়কৰ সাধু ককা? এইটো আৰু কেনেকুৱা সাধু হ'ল? আগতেতো শুনি পোৱা নাই কেতিয়াও। ককাকৰ কথা শুনি নাতি নাতিনীয়েকহঁতে ইজনে সিজনৰ পিনে চাই শেষত ককাকৰ মুখলৈ কৌতূহলেৰে চাই ৰ'ল। কোনোদিনে শুনি নোপোৱা ককাকৰ সেই খেতিয়কজনৰ সাধুটো কেনে হ'ব পাৰে বাৰু? সকলোৰে আগ্ৰহ জন্মিল আৰু তেতিয়াই ককাকে আৰম্ভ কৰিলে। মইনাহঁত, তেন্তে আৰম্ভ কৰোঁ, মন দি শুনিবাহক। এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ 4জন পুতেক আছিল। তেওঁ বহুত পৰিশ্ৰমী আছিল দেই। তেওঁ খেতিডৰাত পৰিশ্ৰম কৰি পৰিয়ালটো পোহপাল দি পুতেকহঁতক ডাঙৰ কৰিছিল। তেওঁ পুতেকহঁতক সৰুৰে পৰা নানান মূল্যৱান উপদেশ দি আহিছিল যদিও পুতেকহঁতে দেউতাকৰ উপদেশলৈ কোনো কাণ সাৰেই দিয়া নাছিল। তেওঁলোকে অনবৰতে কাজিয়া কৰি থাকিছিল। পিছে খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল আৰু পুতেকহঁতৰ স্বভাৱৰ কোনো পৰিৱৰ্তন নেদেখি তেওঁ বৰ চিন্তিত হৈ পৰিল। বুঢ়া বয়সতো তেওঁ খেতি বাতি কৰিবলগীয়া হৈছিল। তথাপি পুতেকহঁতে তেওঁক মুঠেও সহায় কৰা নাছিল। এনেদৰে থাকিলে যে পুতেকহঁতৰ ভৱিষ্যতে বিপদ আহিব, সেই কথা পুতেকহঁতক বুজাবলৈ খেতিয়কজনে এটা বুদ্ধি পাঙিলে। আৰু এদিন তেওঁ পুতেকহঁতক কেইডালমান ইকৰাৰ কাঠি আনিবলৈ ক'লে দেই। আৰু দেউতাকৰ কথা মতে পুতেকহঁতে ইকৰাৰ কাঠি কেইডালমান আনিলে। তাৰ পিছত খেতিয়কে কি কৰিলে জানানে? নাজানো ককা। কি কৰিলে খেতিয়কজনে কোৱাচোন? আচ্ছা বাৰু কৈ আছো। তাৰ পিছত খেতিয়কজনে প্ৰত্যেককে একোডালকৈ কাঠি ভাঙিবলৈ দিলে। চাৰিওজনে সেই কাঠি কেইডাল অনায়াসে ভাঙি পেলালে। এইবাৰ পিছে খেতিয়কজনে কাঠিবোৰ মুঠা বান্ধিলে আৰু
প্ৰত্যেকটো পুতেককে এজন এজনকৈ ভাঙিবলৈ দিলে তেওঁলোক প্ৰত্যেকেই মুঠাটো ভাঙিবলৈ চেষ্টা কৰিলে কিন্তু বহু চেষ্টাৰ মূৰতো কোনো এজনেও কাঠিৰ মুঠাটো ভাঙিব নোৱাৰিলে তেতিয়া দেউতাকে চাৰিওজন পুতেকক কাষলৈ মাতি আনি ক'লে যে বোপাহঁত এতিয়া বুজিলানে তোমালোকে আটায়ে একোডালকৈ কাঠি দিওঁতে সহজে ভাঙিব পাৰিলা কিন্তু গোটেই কেইডাল কাঠি মুঠা বান্ধি দিওঁতে ভঙাত সফল হ'ব নোৱাৰিলা ঠিক তেনেদৰে বোপাহঁত একেলগে মিলা প্ৰীতিৰে চলিলে কোনেও তোমালোকৰ একো হানি বিঘিনি ঘটাব নোৱাৰে খেতি বাতি বেপাৰ বাণিজ্যটো সফল হ'ব পাৰিবা হওক এতিয়াৰে পৰা তোমালোকে সকলো কাম কাজ একেলগে কৰিবা প্ৰত্যেকে ঘৰৰ প্ৰতিজন সদস্যৰ দিহা পৰামৰ্শ লৈ কাম কাজ কৰিলে সফল নোহোৱাৰ কোনো কাৰণেই নাথাকে সকলো কামকেই লগে ভাগে আনন্দেৰে কৰাৰ চেষ্টা কৰিবা হওক দেই বোপাহঁত খেতিয়কজনৰ কথা শুনি চাৰিও পুতেকে কথাটো বুজি পালে আৰু একেলগ হৈ কামত লাগিলগৈ এতিয়া বুজিলানে মইনাহঁত তোমালোকেও যদি এনেদৰে মিলি জুলি থাকা কেতিয়াও বিপদত নপৰা অঁ ককা আমিও ভালদৰেই বুজি পালোঁ আজিৰ পৰা আমি কোনেও কাৰো লগত কাজিয়া নকৰোঁ সকলোৱে মিলি জুলি লগ হৈ থাকিম বঢ়িয়া 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 কথা এনেদৰে মিলি জুলি সকলোৱে কাম কৰিলে সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিবা অঁ ককা আপোনাৰ কথা আমি সদায় মনত ৰাখিম ঠিক আছে ঠিক আছে ঠিক আছে মইনাহঁত এতিয়া যোৱাগৈ যোৱা এতিয়া তোমালোকে ফলি পুঠি লোৱাগৈ দেই মৰমৰ কণমানিহঁত তোমালোকৰ সাধুটো কেনে লাগিল নিশ্চয় ভাল লাগিল আৰু আমি সাধুটিৰ পৰা এইটোৱে শিকিলোঁ যে আমি লগ লাগি কাম কৰিলে যিমানেই কঠিন কাম নহওক কিয় আমি সফলতা অৰ্জন কৰিব পাৰোঁ হয়নে তাৰমানে একতাই পৰম বল ইয়াৰ পিছত আমি আকৌ এটা সাধু লৈ আহিম তেতিয়ালৈকে ভালে থাকিবা কুশলে থাকিবা বাই বাই